কাহিনীৰ কথা মহাভাৰতৰ যুদ্ধৰ কথা আমি নিশ্চয় জানো। মহাভাৰতত পঞ্চপাণ্ডৱে কেনেকৈ স্বৰ্গ লাভ কৰিছিল আমি সকলোখিনি নিশ্চয় জানোৱেই। কিন্তু আজি আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে মহাভাৰতৰ পঞ্চপাণ্ডৱৰ উপৰিও কৌৰৱ ৰজা অৰ্থাৎ অত্যাচাৰী দুৰ্যোধনেও স্বৰ্গ লাভ কৰিছিলে। কিন্তু কেনেকৈ, সঁচাকৈ আচৰিত হ'বলগীয়া নহয়নে? গোটেই জীৱন পাপ কৰ্ম কৰাৰ পিছতো দুৰ্যোধনে কেনেকৈ স্বৰ্গ লাভ কৰিছিল? মানে যিসকলে নাজানে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে এটা আচৰিত কথা জানিব পাৰিব, আৰু যিসকলে জানে তেওঁলোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰোঁ যে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এইখন সহায় আপোনালোকে কৰক আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। গতিকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰক। কথাটো এনেকুৱা ধৰণৰ যে মহাভাৰতৰ যুদ্ধ ইমানেই ভয়ংকৰ আছিল যাৰ বাবে সেই কথা এতিয়াও আমাৰ মনত পৰিলে এক শিহৰণকাৰী সৃষ্টি হয়। মহাভাৰতৰ যুদ্ধৰ ফলত কৌৰৱ আৰু পঞ্চপাণ্ডৱৰ কি অৱস্থা হৈছিলে আমি সম্পূৰ্ণ জানোৱেই। কৌৰৱৰ সৈন্যসকল সম্পূৰ্ণৰূপে নিহত হৈ পৰিছিলে, আৰু ইয়াৰ পাছতে পঞ্চপাণ্ডৱে হস্তিনাপুৰ কেইবছৰমান শাসন কৰাৰ পাছত তেওঁলোকে দ্ৰৌপদীসহ স্বৰ্গলৈ যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছিলে। আৰু হস্তিনাপুৰ শাসন কৰাৰ পাছত তেওঁলোকে অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক হস্তিনা সম্পূৰ্ণ দায়িত্বভাৰ দি পিনে তেওঁলোকে স্বৰ্গলৈ যাত্ৰা কৰিছিলে। দ্ৰৌপদীসহ পঞ্চপাণ্ডৱে স্বৰ্গ যাত্ৰাৰ কাৰণে হিমালয়ৰ ফালে আগবাঢ়ি গ'ল, আৰু তেওঁলোকে যাত্ৰাৰ সময়ত যাত্ৰা কৰি গৈ থকা অৱস্থাত দ্ৰৌপদীসহ চাৰি ভাতৃয়ে তললৈ ঢলি পৰি মৃত্যুবৰণ কৰিলে। আৰু অৱশেষত যুধিষ্ঠিৰৰ লগত এটা কুকুৰহে ৰখি তাত থাকিলে। অৱশেষত যুধিষ্ঠিৰে তাতে ৰখি তেওঁলোকৰ ভাতৃসকলক এৰি যাবলৈ নিবিচাৰিলে, আৰু তাকে দেখি স্বৰ্গৰাজ ইন্দ্ৰই নিজেই ৰথ আনি যুধিষ্ঠিৰক লৈ যাব আহিলে। আৰু তেতিয়া যুধিষ্ঠিৰে ক'লে যে মই মোৰ দ্ৰৌপদীৰ লগতে চাৰি ভাতৃসহ এৰি মই কেতিয়াও স্বৰ্গলৈ যাত্ৰা কৰিব নোৱাৰোঁ। তেতিয়া ইন্দ্ৰই ক'লে যে দ্ৰৌপদীৰ লগতে চাৰি ভাতৃয়ে বৰ্তমান স্বৰ্গত গৈ উপনীত হ'লে, পাৰ্থক্য মাথো এটাই যে তেওঁলোকৰ শৰীৰটো ইয়াত থাকি গ'ল, আৰু তেওঁলোকে শৰীৰটো অবিহনে তেওঁলোকে স্বৰ্গ পালেগৈ। যুধিষ্ঠিৰে যাবলৈ মান্তি হ'ল যদিও লগত কুকুৰটো লৈ যাম বুলি ক'লে, কিন্তু বহুতো বুজোৱাৰ পৰা পিছতো যদি লৈ নগ'লে সি নাযাওঁ বুলি অমান্তিত হৈ থাকিল। আৰু অৱশেষত সেই কুকুৰটোৱে এটা যমৰাজলৈ ৰূপান্তৰিত হৈ যমৰাজ হৈ পিনে সি ক'লে ধন্য ধন্য তুমি সঁচাকৈ তোমাৰ আৰু ধৰ্মক তোমাৰ উদ্দেশ্যক ধন্য মানিছোঁ বুলি সেই যমৰাজে ক'লে। আচলতে কুকুৰটোৱে যমৰাজ আছিল, আমি হয়তো এইখিনি নক'লে নিশ্চয় জানোৱেই। আৰু অৱশেষত যুধিষ্ঠিৰক ইন্দ্ৰৰাজে লৈ গৈ এটা গেলা পচা পথেৰে লৈ গৈ আছিলে, আৰু তাতে গৈ থাকোঁতে কিছুমান মানুহৰ মাত যুধিষ্ঠিৰে শুনা পাইছিলে। আৰু তেতিয়া কৈছিলে যে কোন আপোনালোক? তেতিয়া তেওঁলোকে কৈছিলে যে দ্ৰৌপদী, ভীম, অৰ্জুন, নকুল, সহদেৱ বুলি কৈছিলে। তেতিয়া চাৰি ভাতৃসহ দ্ৰৌপদীক দেখি সি কৈছিলে যে ইন্দ্ৰৰাজক কৈছিলে তুমি যোৱাগৈ যোৱা, তাৰপিছত মই ইহঁতৰ লগত ইয়াতে থাকিম। তাকে দেখি ইন্দ্ৰই কৈছিলে যে ধন্য ধন্য সঁচাকৈ তোমাৰ মহানতা ধন্য মানিছোঁ বুলি ক'লে। আৰু তেতিয়া চাৰিওপিনে ৰং বিৰঙৰ লাইট জ্বলি উঠিলে, আৰু সেই গেলাপচা ঠাইবোৰ আঁতৰি পৰিৱৰ্তন হ'ব ধৰি পিনে এক সুগন্ধি পৰিৱেশ সৃষ্টি হ'ল। আৰু তেতিয়া যুধিষ্ঠিৰক ক'লে যে আচলতে তুমি প্ৰতাৰণা কৰি দ্ৰোণাচাৰ্যক মৃত্যু কৰিছিলা, সেইটো কাৰণে তুমি খন্তেকৰ কাৰণে নৰক ভোগ কৰিলা। এতিয়া তোমালোকে বলা, তাতে তোমাৰ চাৰি ভাতৃসহ দ্ৰৌপদী আছে, তাতে তুমি স্বৰ্গত গৈ লগ কৰিবা। মূল উদ্দেশ্য এতিয়াহে আপোনালোকে গম পাব। ইয়াৰ পাছত দেৱৰজ ইন্দ্ৰৰ সৈতে যুধিষ্ঠিৰ স্বৰ্গলৈ গ'ল। স্বৰ্গত যুধিষ্ঠিৰ সৈতে চাৰি ভাতৃ আৰু দ্ৰৌপদী পালেগৈ, আৰু তাতে দুৰ্যোধনো আছিল। দুৰ্যোধনক দেখি ভীমে যুধিষ্ঠিৰ কাণে কাণে কৈছিল যে দুৰ্যোধনে গোটেই জীৱন অধৰ্মক সমৰ্থন কৰিছিলে, গোটেই জীৱন অপকৰ্ম কৰি গৈছিলে, তথাপিও দুৰ্যোধনে কিয় স্বৰ্গ লাভ কৰিছিল, ইয়াৰ কাৰণসমূহ কি কি? এতিয়া ভীমক যুধিষ্ঠিৰে কৈছিল যে দুৰ্যোধনে গোটেই জীৱন পাপ কৰ্ম কৰিছিল যদিও তাৰ এটা ভাল গুণ আছিলে, আৰু সেইটোৱে হৈছে যে দুৰ্যোধনে ক্ষত্ৰিয় ধৰ্মৰ বীৰগতি লাভ কৰিছিল, আৰু গোটেই কৌৰৱগণ ধ্বংস হৈ যোৱাৰ পাছতো তেওঁ বীৰৰূপে শেষলৈকে যুদ্ধ কৰি গৈছিল, আৰু সেইবাবে দুৰ্যোধনক কেইদিনমান স্বৰ্গৰ সুখ লাভ কৰিছিল। পাছত তাৰ কাষত থিয় হৈ থকা দেৱৰাজ ইন্দ্ৰই ক'লে যে যিসকলৰ অধিক পাপ আছে তেওঁলোকক প্ৰথমে ভাল গুণসমূহ ফল দিয়া যায়, সেইটো কাৰণে তেওঁলোকক কিছুদিন স্বৰ্গৰ সুখ দিয়াৰ পাছত তেওঁলোকক নৰকত অত্যাচাৰ কৰা হয়, যাতে তেওঁলোকে পৰৱৰ্তী জীৱনত সেই অত্যাচাৰসমূহ মনত পেলায়। ইয়াৰ বিপদে যিসকলে ভাল কৰ্ম কৰিলে, অধিক ভাল কৰ্ম কৰিলে, তেওঁলোকক কেইমুহূৰ্তৰ কাৰণেহে নৰক ভোগ কৰিবলৈ দিয়া হয়, যাতে তেওঁলোকে পিছৰ চোৱাখিনি শান্তিৰে তেওঁলোকৰ ফলসমূহ ভোগ কৰিব পাৰে। কথাখিনি ভালদৰে বুজি পালে যে দুৰ্যোধনে মাত্ৰ এটা ভাল কৰ্ম কৰাৰ বাবেহে সি কিছুদিন স্বৰ্গ ভোগ কৰিব পাৰিলে। গতিকে আমি ইয়াৰ পৰা এটা শিক্ষা ল'ব লাগিব যে চাওক, আপোনালোকৰ যদি বেয়া দিন চলি আছে বা অত্যাচাৰ আৰু বৰ্তমান সময়খিনি সমস্যাৰ সন্মুখীন হৈ আছে, বা আপুনি আপোনাৰ জীৱনৰ উন্নতি কৰিব পৰা নাই, আপোনালোকে হাৰ নামানিব। প্ৰথমে আপোনালোকক নৰক ভোগ দিছে দুদিনমানৰ কাৰণে, আপুনি হয়তো পিছৰ আপোনালোকৰ ভাল কৰ্মবোৰ শান্তিৰে ভোগ কৰিব পাৰিব। আৰু যিসকলে ভাবিছে যে বহুত সা সম্পত্তি লৈ গৰ্ব হৈ আছে, অহংকাৰ কৰিছে, তেওঁলোকক মই কথা এটা কওঁ যে হয়তো আপোনালোকৰ ইয়াৰ সুখ দুদিনীয়া হয়, আপোনালোকে ইয়াৰ পিছত আপোনালোকৰ ইয়াৰ সুখ, অহংকাৰ, গৰ্ব সকলো পতন যোৱাৰ পিছত আপোনালোকে নৰক ভোগ কৰিব পাৰে। গতিকে ইয়াৰ পৰা আমি ডাঙৰ শিক্ষা ল'ব লাগিব যে দুৰ্যোধনে মাত্ৰ এটা কৰ্মফলৰ কাৰণে, ভাল কৰ্মফলৰ কাৰণে সি দুদিনমান স্বৰ্গভোগ কৰাৰ পাছত গোটেই জীৱন অপকৰ্ম কৰাৰ পাছত সি নৰক ভোগ
ভোগ কৰিবলগীয়া হৈছিল। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে নিশ্চয় তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু পাৰিলে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।